সকলোকে অসমীয়া নৱপ্ৰজন্মৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটোলৈ স্বাগতম জনালোঁ। আমি এই ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকক ৰেগুলাৰ যোনবিলাক নিউজ হয় সেইবিলাক আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আৰু এইবোৰে আপোনালোকক আগন্তুক যিকোনো অসমৰ কম্পিটিটিভ এক্সাম লাইক APSC, PNRD, আছাম পুলিচ এই গোটেইবোৰতে আপোনালোকক হেল্প কৰিব। আৰু কোনোবা যদি আমাৰ হোৱাটছএপ গ্ৰুপটোত নাই, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, জইন হৈ ল'ব। ঠিক আছে, চ' এতিয়া আমি আজি আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথমটো নিউজ, গভৰ্ণৰ ফেচিলিটেড ডক্টৰ বিনয় কুমাৰ শইকীয়া ফৰ উইনিং গ্ল'বেল কভেটেড এৱাৰ্ড। চ' অসমৰ গভৰ্ণৰ মানে ৰাজ্যপাল কোন হয়? জগদীশ মুখী। ঠিক আছে, যদি কোনোবাই নাজানে আৰু নিউজত যোনবিলাক আমি লিখাওঁ মানে ইয়াত দেখাওঁ সেইখিনি আপোনালোকে নোটছত লিখি যাব, তেতিয়া পৰীক্ষাৰ সময়ত মানে ৰিভিজন কৰোঁতে ভাল হয়। চ' গভৰ্ণৰ জগদীশ মুখী, গভৰ্ণৰ অফ আছাম জগদীশ মুখী ফেচিলিটেড ডক্টৰ বিনয় কুমাৰ শইকীয়া, এওঁক ফেচিলিটেট কৰিছে বিনয় কুমাৰ শইকীয়া। কিয় ফেচিলিটেট কৰিছে মানে কিয় সম্বৰ্ধনা জনাইছে? তেওঁ শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড পাইছে। কি এৱাৰ্ড পাইছে? শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড। ঠিক আছে, আৰু এইটো কি হয় জানেনে? ভাৰতৰ ছায়েন্সৰ ক্ষেত্ৰত মানে আটাইতকৈ ডাঙৰ এৱাৰ্ড হয়, আটাইতকৈ ডাঙৰ এৱাৰ্ড। সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট নিউজ হয়, মানে ইণ্ডিয়াজ বিগেষ্ট এৱাৰ্ড বুলি ক'ব পাৰি ইন ছায়েন্স। ছায়েন্সৰ কাৰণে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ এৱাৰ্ড শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড কোনে পাইছে? ডক্টৰ বিনয় কুমাৰ শইকীয়া। সেইকাৰণে তেওঁক অসমৰ গভৰ্ণৰ জগদীশ মুখীয়ে সম্বৰ্ধনা জনাইছে। এইখিনি লিখি ৰাখি থৈ দিব, তেতিয়া পৰীক্ষাৰ সময়ত ৰিভিজন কৰোঁতে ভাল হ'ব। ঠিক আছে, আকৌ কৈছোঁ শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড ছায়েন্সৰ ক্ষেত্ৰত ডাঙৰ এৱাৰ্ড হয়, বিনয় কুমাৰ শইকীয়াই পাইছে অসমৰ। ইয়াৰ পিছৰ নিউজটো হ'ল ইয়াত ঢেৰ কিবা কিবি লিখা আছে, জাষ্ট মনত ৰাখক। অৰুণাচলত এটা ফেষ্টিভেল হয় চি ডন ই, চি ডন ই। ঠিক আছে, আৰু এইটো কোনটো জাতিয়ে অনুষ্ঠিত কৰে? টাগিন কমিউনিটি। অৰুণাচলৰ টাগিন বুলি এটা জনজাতি আছে, তেওঁলোকে অনুষ্ঠিত কৰে। আৰু ক'ত হয় এইটো? অৰুণাচলত। এইকেইটা মনত ৰাখিলে হ'ল, মানে পৰীক্ষাত এনেকৈ সুধিব পাৰে যে চি ডনউই এইটো ক'ত অনুষ্ঠিত কৰা হয়, কোনখন ৰাজ্যত? তেতিয়া অৰুণাচল হ'ব। আৰু যদি সোধে কোনটো জনজাতিয়ে অনুষ্ঠিত কৰে? টাগিন কমিউনিটিয়ে। ঠিক আছে, এইটো হ'ল আজিৰ নেক্সট ইম্পৰ্টেণ্ট নিউজ। ইয়াৰ পিছত এটা পেপাৰৰ পৰা কাটিং লোৱা হৈছে, এইটো মানে চৰকাৰী যিবিলাক আঁচনি আছে সেইবোৰৰ ওপৰত পৰীক্ষাত বহুত প্ৰশ্ন আহে, সেইটো কাৰণে এইখিনিও দেখাই দিছোঁ। ট্ৰেন্সফৰ্মিং দ্য ৰুৰেল লেণ্ডস্কেপ অফ আছাম, এইবিলাক পঢ়ি থাকিব নালাগে। মানে অসমত কি হৈছে? ডেইৰী প্ৰডাক্ট। ডেইৰী মানে কি জানেনে? পশুপালনৰ। ঠিক আছে, পশুপালনৰ কাৰণে নতুন কিছুমান আঁচনি অসম চৰকাৰে লৈছে, আৰু সেই আঁচনিখিনিৰ কাৰণে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব'ৰ্ড এণ্ড গভৰ্ণমেণ্ট অফ আছাম, ঠিক আছে, এই দুটাই মানে চুক্তি কৰিছে। কোনে কোনে কৰিছে? নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব'ৰ্ড, ৰাষ্ট্ৰীয় পশুপালন ব'ৰ্ড আৰু অসমৰ চৰকাৰে এখন চুক্তি কৰিছে। চ' পৰীক্ষাত এনেকৈ সুধিব পাৰে যে অসম চৰকাৰে কাৰ লগত এটা চুক্তি কৰিছে ফৰ পশুপালন, ফৰ ডেইৰী প্ৰডাক্ট? তো কি হ'ব? নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট প্ৰডাক্ট। এইটো নোটছত লিখি ৰাখিব, নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব'ৰ্ডৰ লগত MAO। ঠিক আছে, আৰু এইবিলাক ইমান মনত ৰাখিব নালাগে, খালি এইটো মনত ৰাখক শ্ৰী পৰষোত্তম ৰূপালা। ঠিক আছে, শ্ৰী পৰষোত্তম ৰূপালা কোন হয়? ভাৰতৰ পশুপালন মন্ত্ৰী, ইউনিয়ন মিনিষ্টাৰ অফ ফিচাৰী, এনিমেল হাজবেণ্ডেৰী এণ্ড ডেইৰিং। পশুপালন আৰু মৎস্য পালন দুইটাৰে মন্ত্ৰী হয় পৰষোত্তম ৰূপালা। ঠিক আছে, এইটো মনত ৰাখিব, কেন্দ্ৰীয় মন্ত্ৰী পৰষোত্তম ৰূপালা। বাকী চেলিয়েণ্ট ফিচাৰ্ছ কিছুমান দিয়া আছে, নিজে পঢ়ি ল'ব পাৰে, এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট এইটো মনত ৰাখিব। ইয়াৰ পিছত এটা ইনফৰমেশ্যন আছিলে, আপোনালোকৰ আহিবলগীয়া আছাম পুলিচ SI কাৰণে মেথছৰ এটা কমপ্লিট ক'ৰ্চ আছে, মানে অতি সোনকালে এইটো চেনেলত দিয়া হ'ব, মেথছ এণ্ড ফিজিক্স হাব। কোনোবাই যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ইউটিউবত চাই ল'ব, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, বা যদি ইউটিউবত চাব দিগদাৰ পায়, লিংকটো ডেছক্ৰিপশ্যনতো থাকে, গৈ পেলাই ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এইটো কমপ্লিটলি ফ্ৰী হ'ব মেথছৰ ক'ৰ্চ, আৰু একদম বেছিকৰ পৰা কৰা হ'ব। গতিকে এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক।
অলৰেডি ইয়াত মই শ্বৰ্টকাটবিলাক ডিছকাছ কৰা আৰম্ভ কৰিছোঁ, মানে কোৰ্চটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। মেথছৰ কোৰ্চটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল, 2টা ভিডিঅ' মই দিলোঁৱেই অলৰেডি। গতিকে লিংকটো ডেছক্ৰিপশ্যনত আছে, গৈ পেলাই ছাবস্ক্ৰাইব কৰি লওক। ইয়াৰ পিছৰ নিউজটো হ'ল আছাম পুলিচ বেগ স্কটছ এৱাৰ্ড, মানে অসমৰ পুলিচে স্কটছ এৱাৰ্ড পাইছে। স্কটছ বুলি এটা বঁটা আছে, ভাৰত চৰকাৰৰ তৰফৰ পৰা দিয়া হয়। কিহৰ কাৰণে পাইছে? দ্য শিশু মিত্ৰ প্ৰগ্ৰেম অফ আছাম পুলিচ, সেইটোৰ কাৰণে পাইছে। শিশু মিত্ৰ প্ৰগ্ৰেম কিহৰ? আছাম পুলিচৰ। চ' এইটোৰ কাৰণে আছাম পুলিচে কি বঁটা পাইছে? স্কটছ এৱাৰ্ড। সেইটো মনত ৰাখিলে হ'ল। ঠিক আছে, আকৌ কৈছোঁ, স্কটছ এৱাৰ্ড ৰাষ্ট্ৰীয় বঁটা হয়, মানে ভাৰত চৰকাৰৰ পৰা দিয়া হয়। এইটো আছাম পুলিচে পাইছে শিশু মিত্ৰ প্ৰগ্ৰেমৰ কাৰণে। ইয়াৰ পিছৰ নিউজটো হ'ল কামাখ্যা গোমতী নগৰ স্পেচিয়েল ট্ৰেইন ফ্লেগড অফ। মিনিষ্টাৰ অফ ৰেলৱেজ কমিউনিকেশ্যন এণ্ড ইলেক্ট্ৰনিক্স ইনফৰমেশ্যন টেকনলজি অশ্বিনী বৈষ্ণৱ। ভাৰতৰ ৰেল মন্ত্ৰী বুলি যদি কোন সোধে পৰীক্ষাত, চ' কোন হ'ব জানেনে? অশ্বিনী বৈষ্ণৱ। অশ্বিনী বৈষ্ণৱ ভাৰতৰ ৰেল মন্ত্ৰী। ইয়াৰ লগতে এওঁ ইলেক্ট্ৰনিক্সৰ মন্ত্ৰীও হয়। 2টা মিনিষ্ট্ৰী এওঁৰ হাতত আছে। অশ্বিনী বৈষ্ণৱ ৰেল মন্ত্ৰী। ঠিক আছে, এই ৰেল মন্ত্ৰীয়ে এটা নতুন ৰেল উন্মোচন কৰিছে। কাৰ কাৰ মাজত? কামাখ্যা মানে গুৱাহাটীৰ, আৰু গোমতী নগৰ। গোমতী নগৰ ক'ত আছে? উত্তৰ প্ৰদেশত। কামাখ্যা আছে গুৱাহাটীত। চ' গুৱাহাটীৰ পৰা চিধা ইউ পি লৈকে এখন স্পেচিয়েল ট্ৰেইন লঞ্চ কৰিছে অশ্বিনী বৈষ্ণৱে, ৰেল মন্ত্ৰীয়ে। ঠিক আছে, ইয়াৰ পিছৰ নিউজটো যাম এতিয়া আমি। US ইণ্ডিয়া বিজনেছ কাউন্সিল, USIBC বুলি কয়, মানে আমেৰিকা আৰু ভাৰতৰ মাজত যোনবিলাক বিজনেছ আছে সেইখিনি কোনে চোৱা চিতা কৰে? US ইণ্ডিয়া বিজনেছ কাউন্সিলে চোৱা চিতা কৰে। আৰু তাৰ প্ৰেচিডেণ্ট কোন এপইণ্ট হৈছে? প্ৰেচিডেণ্ট অতুল কেশৱ। ঠিক আছে, চ' US ইণ্ডিয়া বিজনেছ কাউন্সিলৰ প্ৰেচিডেণ্ট কোন এপইণ্ট হৈছে? অতুল কেশৱ। এইটো মনত ৰাখিলে হ'ল। এই গোটেইবোৰ বস্তু আপোনালোকে লিখি ৰাখিব। টাটা পাৱাৰ এপইণ্ট সঞ্জীৱ চুৰিৱালা এজ ইটছ নিউ চিফ ফাইনেন্সিয়েল অফিচাৰ। চিফ ফাইনেন্সিয়েল অফিচাৰ মানে যদি মই অসমীয়াত লিখোঁ, মুখ্য বিত্তীয় বিষয়া। ঠিক আছে, চ' টাটা এটা বহুত ডাঙৰ কোম্পানী হয় ইণ্ডিয়াৰ। চ' টাটা পাৱাৰৰ মুখ্য বিত্তীয় বিষয়া, মানে ইংলিছত চিফ ফাইনেন্সিয়েল অফিচাৰ, কাক এপইণ্ট কৰা হৈছে? সঞ্জীৱ চুৰিৱালা। এইটো বস্তু লিখি ৰাখিব। টাটা পাৱাৰৰ চিফ ফাইনেন্সিয়েল অফিচাৰ সঞ্জীৱ চুৰিৱালা। মিথালী ৰাজ টু লিড ইণ্ডিয়াছ 15 মেম্বাৰ স্কোৱাড এট ৱৰ্ল্ড কাপ, মানে ৱৰ্ল্ড কাপ হ'ব 2022ত। ওমেনৰ কাৰণে ফাৰ্ষ্ট টাইম হ'ব, মানে মহিলাৰ কাৰণে বিশ্বকাপ প্ৰথমবাৰ হ'ব ক্ৰিকেটৰ 22 চনত। আৰু ক'ত হ'ব সেইটো লিখি ৰাখিব? নিউজিলেণ্ড। ক'ত হ'ব সেইটোও আহে কিন্তু, নিউজিলেণ্ডত হ'ব। আৰু ভাৰতৰ কেপ্টেইন কোন হ'ব? মিথালী ৰাজ। ঠিক আছে, সেইটোৱে মানে প্ৰথমবাৰৰ বাবে ক্ৰিকেটত বিশ্বকাপ হ'ব মহিলাৰ, আৰু ক'ত হ'ব? নিউজিলেণ্ডত। ভাৰতক অধিনায়কত্ব কৰিব মিথালী ৰাজে। সিন্ধু তাই সপকাল পপুলাৰ এজ মাদাৰ অফ অৰফেন্স পাছেছ এৱে। ঠিক আছে, মানে অনাথৰ মাতৃ বুলি মানে পৰিচিত আছিলে কোন? সিন্ধু তাই সপকাল। গোটেই ভাৰততে এওঁ বিখ্যাত হয়। এওঁক এইবছৰৰ পদ্মশ্ৰী বঁটাও দিয়া হৈছে, সেইটো মনত ৰাখিব। ঠিক আছে, চ' এওঁৰ এতিয়া মৃত্যু হৈছে। অনাথৰ মাতৃ বুলি জনা যায় কাক? সিন্ধু তাই সপকাল। আৰু এওঁক পদ্মশ্ৰী বঁটা দিয়া হৈছে 2021 চনৰ। ঠিক আছে, চ' এইকেইটা পইণ্ট মনত ৰাখিলে হ'ল। সিন্ধু তাই সপকাল অনাথৰ মাতৃ, মাদাৰ অফ অৰফেন্স বুলি কোৱা হয়, পদ্মশ্ৰী বঁটা পাইছে। চ' আৰু দুটামান নিউজ আছে। জিছান এ লতিফ উইন্স ৰামনাথ গোয়েংকা এৱাৰ্ড ইন ফটো জাৰ্নেলিজম, মানে ফটো সাংবাদিক। কি নাম? জিছান
A. Latif. So এওঁ কি এৱাৰ্ড পাইছে? ৰামনাথ গোয়েংকা এৱাৰ্ড। ৰামনাথ গোয়েংকা এৱাৰ্ড। ঠিক আছে, এইটো পাইছে, মনত ৰাখিব। ভাৰতৰ হয়, সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। জিছান এ লাটিফে পাইছে ৰামনাথ গোয়েংকা এৱাৰ্ড ফটো জাৰ্নেলিজমত। থিম অফ নেশ্যনেল ছায়েন্স ডে লঞ্চেছ বাই জিতেন্দ্ৰ সিং। এটা নেশ্যনেল ছায়েন্স ডে মানে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। চবেই হয়তো জানে এইটো কথা। কোনদিনা পালন কৰা হয় নেশ্যনেল ছায়েন্স ডে? 28 ফেব্ৰুৱাৰী। আৰু কাৰ স্মৰণত পালন কৰা হয়? চি ভি ৰমন। নোবেল বঁটা পাইছিলে ভাৰতৰ বিজ্ঞানী। চ' চি ভি ৰমনৰ কাৰণে 28 ফেব্ৰুৱাৰী নেশ্যনেল ছায়েন্স ডে পালন কৰা হয়। চ' এইবাৰ নেশ্যনেল ছায়েন্স ডেৰ থিম, কোনটো থিম হ'ব লঞ্চ কৰা হৈছে এইটো মনত ৰাখিব। ইণ্টিগ্ৰেটেড এপ্ৰ'চ ইন S&T ফৰ ছাষ্টেইনেবল ফিউচাৰ। S&T মানে ছায়েন্স এণ্ড টেকন'লজি। ইণ্টিগ্ৰেটেড এপ্ৰ'চ ইন ছায়েন্স এণ্ড টেকন'লজি ফৰ ছাষ্টেইনেবল ফিউচাৰ। এইটো লিখি ৰাখিলে হ'ল। আৰু কোনোবাই যদি এইখিনি নাজানে এইখিনিও লিখি ৰাখিব, মানে 28 ফেব্ৰুৱাৰীত হয় চি ভি ৰমনৰ কাৰণে। পুডুচেৰী হেজ been handpicked by Prime Minister to host 25 National Youth Festival. মানে এইবছৰৰ নেশ্যনেল ইউথ ফেষ্টিভেল ক'ত হ'ব? পণ্ডুচেৰীত হ'ব। ঠিক আছে, মই যদি অসমীয়াত লিখোঁ, এইবছৰৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ক'ত হ'ব? পণ্ডুচেৰীত। ঠিক আছে, আৰু এইটো কিমান নম্বৰ এডিশ্যন হয়? 25তম, 25th, এইটো মনত ৰাখিব। চ' 25th এডিশ্যন অফ নেশ্যনেল ইউথ ফেষ্টিভেল উইল বি হেল্ড ইন পণ্ডুচেৰী। ইয়াৰ পিছৰ নিউজটো আছে কেৰেলা হাইকোৰ্ট ইজ অল ছেট টু বিকাম ইণ্ডিয়াজ ফাৰ্ষ্ট পেপাৰলেছ কোৰ্ট। মানে ইয়াত পেপাৰত একো কাম নহ'ব, চব অনলাইন হ'ব আৰু এতিয়া কোৰ্টৰ কামবিলাক চব ইয়াত অনলাইন হ'ব। আৰু এইটো ফাৰ্ষ্ট হ'ল, ইণ্ডিয়াত ফাৰ্ষ্ট হৈছে। এইটো ক'ত হৈছে? কেৰেলা হাইকোৰ্টত, কেৰেলা উচ্চ ন্যায়ালয়। ইণ্ডিয়াৰ ফাৰ্ষ্ট এইটো কোৰ্ট য'ত পেপাৰলেছ হৈছে, মানে পেপাৰত একো কাম নহয়, অনলাইন হ'ব চব। চ' ক'ত হৈছে এইটো সুধিব পাৰে, কেৰেলা। চ' এইখিনি আছিলে আজিৰ নিউজ। কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব।